हेलो बंधुসকল নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো সো আপোনালোকে থাম্বনেইলত দেখিছে যে আপোনাৰ মোবাইলত থকা যি কোনো ভিডিও হওক বা সিনেমা হওক বা ইউটিউবৰ ভিডিওয়ে আপোনালোকে সৰু স্ক্ৰিনত কেনেকৈ সৰুকে বেকগ্ৰাউণ্ডত কেনেকৈ চলাব পাৰিব আৰু ভিডিওবিলাক চাই থকাৰ লগে লগে আপোনালোকে WhatsApp Facebook বা বেলেগ যদি অন্য কিবা কাম থাকে হেবিলাকো আপুনি মোবাইলত একেলগে কৰি থাকিব পাৰিব সো হেতু জানিবলৈ ভিডিওটো চাই থাকক আৰু এনেকুৱা ধৰণৰ সিম্পল ইন্টাৰেষ্টিং ভিডিওবিলাক পাই থাকিবলৈ মোৰ চেনেলটো তলত যেটো ৰঙা সাবস্ক্ৰাইব বটন আছে হেতু ক্লিক কৰি দিব তাৰ কাষতে বেল আইকনটো আছে হেতু ক্লিক কৰি দিব সো এই ভিডিওটো চাই থাকক সো গাইজ ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব ভিডিও প্লেয়াৰ এটা হেতুৰ নাম হৈছে প্লে ইট ভিডিও প্লেয়াৰ বা আপোনালোকে ডেসক্ৰিপচনতো এই এপ্লিকেশ্যনটো লিংকটো পাই যাব তাৰ পৰা ডাউনলোড কৰিব পাৰে তাৰ পিছত ওপেন কৰিলে ইয়াতে আপোনাৰ মোবাইলত থকা যিমান যি ভিডিও আছে বা সিনেমা আছে সকলোবিলাক ইয়াতে আহি যাব ভিডিও প্লেয়াৰ বিলাকত যেনেকৈ আহে তাৰপিছত আপোনালোকে যিকোনো ভিডিও এটা যদি বেকগ্ৰাউণ্ডত চলাব বিচাৰে আপোনালোকে থাম্বনেইলত দেখিছে যিকোনো যদি সৰু স্ক্ৰিন এখনত যদি চলাব বিচাৰে তেতিয়া কি কৰিব যেটো ভিডিও চলাব বিচাৰে হেতু প্ৰথমতে ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত ইয়াতে আপোনালোকে ৰাইট সাইডে তলৰ ফালে চাব পাৰে এটা মিনিমাইজ কৰিব পৰা এটা অপচন দিয়া আছে ইয়াতে হেতুত আপোনালোকে ক্লিক কৰিব হেতুত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিওটো সৰু স্ক্ৰিন এখনত কাষত আহি যাব তাৰপিছত আপোনালোকে এই এপ্লিকেশ্যনটো এনেকৈ মিনিমাইজ কৰি কিনে আপোনালোকে ইয়াতে WhatsApp কৰে Facebook কৰে বা যদি কিবা বেলেগ কাম আছে আপোনালোকে ভিডিওটো চাই থকাৰ লগে লগে আপোনালোকে বেলেগ কাম আপোনালোকে কৰিব পাৰিব এই এপ্লিকেশ্যনটোৰ সহায়ত তাৰপিছত ইয়াতে আপোনালোকে ইয়াৰে ভিডিওটোৰ স্ক্ৰিনৰ সাইজটো এনেকৈ আপোনালোকে ইয়াৰ পৰা সৰু ডাঙৰ কৰিব পাৰিব আৰু এনেকৈ বেকগ্ৰাউণ্ডত চলাব পাৰিব তাৰপিছত আপোনালোকে ইউটিউবৰ ভিডিওবিলাকো যদি এনেকৈ সৰু স্ক্ৰিনত বা বেকগ্ৰাউণ্ডত যদি চলাব বিচাৰে তাৰ কাৰণে এই এপ্লিকেশ্যনটোতে কৰিব পাৰিব তলত আপোনালোকে 4টা মান অপচন দেখি আছে ইউটিউব ভিডিও মিউজিক 3 নম্বৰতে আছে ইউটিউব বুলি এটোত ক্লিক কৰি দিলে আপোনাৰ ইউটিউব এপ্লিকেশ্যনটো যেনেকৈ আহে ভিডিওবিলাক ইয়াতো তেনেকৈ আহি যাব তাৰ পৰা আপোনালোকে ইয়াতে যিকোনো ভিডিও তাত ক্লিক কৰি কিনে আপোনাৰ সেই ভিডিওটো আপোনালোকে এনেকৈ সৰু স্ক্ৰিনত আনি ল'ব পাৰিব আৰু বেকগ্ৰাউণ্ডত আপোনালোকে ইউটিউবৰ ভিডিওবিলাকো তেনেকৈ চাব পাৰিব সো এনেকুৱাকৈ আপোনালোকে ইউটিউবৰ ভিডিওই হওক বা আপোনাৰ মোবাইলত থকা যিকোনো ভিডিওই হওক এই প্লে ইট এপ্লিকেশ্যনটো সহায়ত আপোনালোকে বেকগ্ৰাউণ্ডত চলাব পাৰিব সো যদি ভিডিওটো ভাল লাগিছে তেনে নিশ্চয় লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ সিম্পল ইন্টাৰেষ্টিং ভিডিওবিলাক পাই থাকিবলৈ তলত ৰঙা যেটো সাবস্ক্ৰাইব বটন আছে হেতু ক্লিক কৰিব তাৰ কাষতে বেল আইকনটো আছে হেতুও ক্লিক কৰিব সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম।